নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, হিন্দু ধৰ্মগ্ৰন্থসমূহৰ অনুসৰি পৰমপিতা ব্ৰহ্মাদেৱে এই সৃষ্টিক ৰচনা কৰাৰ পাছত সময়ক 4টা ভাগত বিভক্ত কৰিছিল, যাক সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ হিচাপে জনা যায়। আমাৰ ধৰ্ম পুৰাণসমূহৰ মতে কালচক্ৰ আৰম্ভ হৈছিল সত্য যুগৰ পৰাই আৰু কলিযুগত আহি এই কালচক্ৰ সমাপ্ত হয়। কলিযুগ শেষ হোৱাৰ পাছত পুনৰ সত্য যুগৰ আৰম্ভ হয় আৰু এই কালচক্ৰ নিৰন্তৰভাৱেই চলি আহিছে। আমি আজি যি কালচক্ৰত বাস কৰি আছো, এই কালচক্ৰৰ পৰিৱৰ্তনৰ 23 নং চক্ৰ। এতিয়া আপোনালোকে ভাবিছে চাগৈ, এই যুগৰ বাহিৰে আন কেইটা যুগ কি বেলেগনো? কিয়নো ব্ৰহ্মাদেৱে কালচক্ৰক 4টা ভাগত ভাগ কৰিলে? দৰ্শকসকল, ইয়াৰ উত্তৰ আমি হিন্দু ধৰ্মৰ লিংগ পুৰাণত পাওঁ যে য'ত এই 4 যুগত কিনো বেলেগ বেলেগ আছে, ইয়াৰ বিষয়ে বিস্তাৰপূৰ্ণভাৱে বিৱৰণ দিয়া আছে। আৰু এইটো যে কেনেদৰে এটা যুগত অহা পৰিৱৰ্তন মনুষ্যৰ লক্ষণৰ লগতো পৰিৱৰ্তন দেখা যায়। সৰ্বপ্ৰথমতে আমি জানিম সত্য যুগৰ বিষয়ে। লিংগ পুৰাণৰ অনুসৰি সৃষ্টিৰ ৰচনাৰ পাছত ব্ৰহ্মাদেৱে যেতিয়া সময় অথবা কালচক্ৰক যেতিয়া 4টা ভাগত ভাগ কৰিছিল, তেতিয়া তেওঁ সৰ্বপ্ৰথমে প্ৰথম খণ্ডৰ নাম ৰাখিলে সত্য যুগ আৰু দ্বিতীয় কালখণ্ডৰ নাম ৰাখিলে ত্ৰেতা যুগ আৰু তাৰ পাছত দ্বাপৰ আৰু অন্তিমটো যুগৰ নাম ৰাখিলে কলি যুগ। প্ৰথম কালখণ্ড সত্য যুগ। এই যুগত সকলো মনুষ্যৰ এটাই ধৰ্ম আছিল আৰু সেই ধৰ্ম আছিল স্বাৰ্থৰ ত্যাগ, অৰ্থাৎ কোনো স্বাৰ্থ নথকা, সকলোৱে ইজনে সিজনক সহায় কৰে। এই যুগত কোনো মনুষ্যৰ ৰোগ ব্যাধি নহয়, যাৰ কাৰণ হ'ল সত্য যুগত মনুষ্যই নিজৰ শৰীৰৰ সকলো ইন্দ্ৰিয়কে সংযমত ৰাখে, কোনোৱে কাৰো গুণৰ ওপৰত দুখ নিদিয়ে। ইমানেই নহয়, সত্য যুগত কোনো মানুহ কোনো কাৰণতে দুখী নহয়, যাৰ বাবে তেওঁলোকে তেওঁলোকৰ চকুৰে কোনো চকু পানী টুকিবলগীয়া নহয়। সেই যুগত লোকসকলৰ মাজত কোনো অহংকাৰৰ কথাই নাহে, মানুহে ইজনে সিজনৰ লগত কোনো দন কাজিয়া নকৰে আৰু সকলোৱে মৰমেৰে সমিলমিলেৰে বাস কৰে। এই গ্ৰন্থত আৰু কোৱা হৈছে যে এই যুগত সকলো মনুষ্যই ফূৰ্তিকে থাকে। এলাহ কি বস্তু এই যুগৰ মানুহে সেইবোৰ একোকে গম নাপায়। সত্য যুগত মনুষ্যসকলৰ মাজত ঈৰ্ষা, হিংসা, ধনী দুখীয়াৰ মাজত কোনো প্ৰভেদেই নাথাকে। সত্য যুগত মনুষ্যই নিজৰ কৰ্ম নিজেই পালন কৰে। সত্য যুগৰ মনুষ্যই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পৰম ব্ৰহ্ম পৰমাত্মাৰ উদ্দেশ্যে সকলো অনুষ্ঠান কৰে। এই যুগত সকলো মনুষ্যই ধৰ্ম কৰ্ম ক্ষেত্ৰতে অধিক গুৰুত্ব দিয়ে। সকলোৱে পৰমাত্মাৰ নামতেই তপস্যা কৰে আৰু তেওঁৰে পূজা অৰ্চনা কৰে। এই যুগত স্ত্ৰী আৰু পুৰুষৰ মাজত কোনো ভেদভাৱ নাথাকে। এই যুগত সকলো প্ৰকাৰৰ লোককেই শিক্ষা, অস্ত্ৰ কলা আদি বিষয়ত সমান সুবিধা প্ৰদান কৰে। স্ত্ৰীসকলে বিবাহৰ পাছত তেওঁৰ পত্নীৰ ধৰ্ম সুন্দৰভাৱে পালন কৰে আৰু সদায়েই তেওঁলোকৰ স্বামীসকলৰ সেৱা কৰে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়েও মাক দেউতাকৰ কথা শুনে। সত্য যুগৰ লোকে সময়ে সময়ে তেওঁলোকে কৰা সৎকৰ্মসমূহৰ ওপৰত অনুষ্ঠান কৰি কৰ্মফলৰ কামনা আৰু কোনো আসক্তি নথকাৰ কাৰণে পৰম গতি প্ৰাপ্ত কৰে। পুৰাণৰ অনুসৰি এই যুগত মনুষ্যৰ উচ্চতা 32 ফুট আছিল আৰু মনুষ্যই তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকৰ শৰীৰ ত্যাগ কৰিব পাৰে। দৰ্শকসকল, সত্য যুগৰ সময়সীমা 17,28,000 বছৰ বুলি জনা যায় আৰু যেতিয়া এই কাল অৱধি সমাপ্ত হয়, তেতিয়া এটা নতুন যুগ অৰ্থাৎ দ্বিতীয় যুগ ত্ৰেতা যুগৰ আৰম্ভ হয়। দৰ্শকসকল, ত্ৰেতা যুগত মনুষ্যই তেওঁলোকৰ কৰ্মসমূহ পালন কৰে, কিন্তু সত্য যুগৰ মনুষ্যসকলৰ অপেক্ষা তেওঁলোকৰ নিজৰ ইন্দ্ৰিয়ৰ ওপৰত সংযম ৰাখিব নোৱাৰিছিল। এই যুগত মনুষ্যই ইজনে সিজনক বেয়া পাবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ স্বাৰ্থপৰ হ'বলৈ আৰম্ভ কৰিলে। এই যুগত ইজনে সিজনৰ দুখ গুণ বিচাৰ কৰিবলৈ লাগিলে আৰু লগতে এই যুগত মনুষ্যই ইজনৰ সিজনৰ প্ৰতি ঈৰ্ষাভাৱ জাগ্ৰত হ'বলৈ ধৰিলে। দৰাচলতে এনেকুৱা মনুষ্যৰ সংখ্যা বহুত কম। এই যুগতেই সমাজৰ বিভাজন হ'ল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ এনেদৰে সমাজত বিভাজন হ'ল। যদিও বা ত্ৰেতা যুগত সত্য যুগৰ অপেক্ষা আৰু ধৰ্ম লুপ্ত হোৱাৰ পাছতো এই যুগৰ স্ত্ৰীসকলে তেওঁলোকৰ ধৰ্ম পালন কৰে। পুৰুষেও তেওঁলোকৰ পত্নীসকলক কোনো বিশ্বাসঘাতকতা নকৰে। সন্তানেও তেওঁলোকৰ পিতৃ মাতৃক খুব সেৱা কৰে। পুৰাণৰ মান্যতা অনুসৰি এই যুগত মনুষ্যৰ আয়ুস 10,000 বছৰ হয় আৰু এই যুগৰ কাল অৱধি 12,94,000 বছৰ হয়। এই কালৱধি সমাপ্ত হোৱাৰ পাছত কালখণ্ডৰ তৃতীয় যুগৰ আৰম্ভ হয়, যাক দ্বাপৰ যুগৰ নামেৰে জনা যায়। লিংগ পুৰাণৰ অনুসৰি দ্বাপৰ যুগত মনুষ্যই তেওঁলোকৰ কৰ্মসমূহৰ পৰা দূৰ হ'বলৈ আৰম্ভ কৰে। তেওঁলোকে স্বাৰ্থৰ বাবে কাম কৰিবলৈ ল'লে
এই যুগত ভৌতিক সুখ পূৰ্ণ কৰিবলৈ মনুষ্যই বিভিন্ন প্ৰকাৰৰ অধৰ্মৰ কাম কৰিবলৈ ল'লে আৰু ধৰ্মক ত্যাগ কৰে। যেনেকৈ এই যুগৰ কাল অৱধি আগবাঢ়ে তেনেদৰে কাম, ক্ৰোধ, লোভ, ঈৰ্ষা এই দুৰ্গুণসমূহৰ প্ৰতি আকৃষ্ট হ'বলৈ ল'লে। এই যুগত মনুষ্যৰ চিনাকি কৰ্মৰ দ্বাৰা নহয়, তেওঁলোকৰ জন্মৰ দ্বাৰাহে হয়। অৰ্থাৎ এই যুগত ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ, ক্ষত্ৰিয়ৰ সন্তান ক্ষত্ৰিয়, বৈশ্যৰ সন্তান বৈশ্য আৰু ক্ষুদ্ৰৰ সন্তান ক্ষুদ্ৰ হিচাপেই জনা যায়। সত্য যুগৰ দৰে এই যুগত ক্ষুদ্ৰসকলে বেদ পঢ়াৰ অধিকাৰ নাপায় আৰু ক্ষত্ৰিয়ৰ দৰে অস্ত্ৰ চলাবলৈও অধিকাৰ নাপায়। অৰ্থাৎ দ্বাপৰ যুগত মনুষ্যসকলে বিভিন্ন জাতিত ভাগ হৈ যায়। মনুষ্যই আনৰ লগতে নিজৰ আপোনৰ প্ৰতিও ঈৰ্ষাভাৱ জাগ্ৰত হ'বলৈ ধৰে। দ্বাপৰ যুগত মনুষ্যই তেওঁলোকৰ স্ত্ৰীসকলক সম্পত্তি হিচাপে ভাবিবলৈ ল'লে। এই যুগত মনুষ্যই তেওঁলোকৰ ইন্দ্ৰিয়ৰ ওপৰত কোনো সংযম ৰাখিব পৰা নাছিল, যাৰ বাবে সমাজত বিভিন্ন প্ৰকাৰে অধৰ্ম হ'বলৈ ধৰিলে। স্ত্ৰীসকলৰ সন্মানৰ ওপৰত খেলা হ'বলৈ ধৰিলে আৰু সন্তানসকলেও তেওঁলোকৰ পিতৃ মাতৃৰ কোনো কথাই নুশুনা হ'ল। দৰ্শকসকল, এইসমূহ কাৰণৰ বাবেই মহাভাৰতৰ দৰে এখন বৃহৎ যুদ্ধ হৈছিল। যদি দেখা যায় মহাভাৰতৰ যুদ্ধ হোৱাৰ মূল কাৰণসমূহ এইসমূহেই, যি লিংগ পুৰাণত উল্লেখ কৰিছে। যদি দুৰ্যোধনৰ ৰাজ্যৰ লোভ নহ'লহেঁতেন তেতিয়া তেওঁলোকৰ নিজৰ ভায়েক পাণ্ডৱসকলৰ লগত কোনো যুদ্ধ নকৰিলেহেঁতেন। এগৰাকী স্ত্ৰীক ৰাজসভাৰ মাজত যদি অপমান নকৰিলেহেঁতেন তেতিয়া এই যুদ্ধ হোৱাৰ হয়তো কোনো কথাই নাছিল। পুৰাণৰ মতে এই যুগত মনুষ্যৰ আয়ুস 1000 বছৰ হয় আৰু এই যুগৰ কাল অৱধি 8,64,000 বছৰ হয় আৰু এই যুগ সমাপ্ত হোৱাৰ পাছতে এই কালখণ্ডৰ অন্তিমটো যুগ কলিযুগৰ আৰম্ভ হয়। দৰ্শকসকল, কলিযুগৰ মনুষ্য কেনেকুৱা হয় এইসমূহ জনাৰ আগতে আপোনালোকে এইটো জনাৰ প্ৰয়োজন যে যুগৰ হিচাপ মতে মনুষ্যৰ পৰিৱৰ্তনসমূহ কেনেদৰে হয়। দৰাচলতে সত্য যুগত ধৰ্মৰ আধাৰ 4টা স্তম্ভৰ ওপৰত হয়, য'ত ত্ৰেতা যুগত 3টা স্তম্ভৰ দ্বাৰা, দ্বাপৰ যুগত 2টা স্তম্ভৰ দ্বাৰা আৰু কলিযুগলৈ 1টা স্তম্ভ ৰৈ যায়। মনুষ্যৰ আচৰণ বিধিসমূহ পৰিৱৰ্তন হ'বলৈ ধৰে, যাৰ কাৰণে মনুষ্যৰ ওপৰত যুগৰ হিচাপত কাম, ক্লেশ, শৰীৰ, ৰোগ তথা দণ্ড বাঢ়িবলৈ ধৰে। এই অনুপাততে বেদ শাস্ত্ৰক মনুষ্যই ত্যাগ কৰিবলৈ ধৰে আৰু অন্তিম কালচক্ৰ অৰ্থাৎ যেতিয়া কলিযুগ আহে তেতিয়া কলিযুগত মনুষ্যই সন্ত সাধু অৰ্থাৎ তপস্বীসকলকো মাৰিবলৈ লয়। এই যুগত মনুষ্য অধৰ্মী, অনাচাৰী, মহাক্ৰোধী আৰু অল্প বুদ্ধিৰ দৰে হয়। এই যুগত মনুষ্যই তেওঁলোকৰ কৰ্তব্যসমূহক বাধা দিবলৈ চেষ্টা কৰে। যেনেদৰে ব্ৰাহ্মণে বেদ পঢ়া এৰি দিয়ে, ক্ষত্ৰিয়ই প্ৰজাৰ ৰক্ষা নকৰে, লোকসকলে ছোৱালী সন্তান হোৱা বুলি গম পাই গৰ্ভতেই মাৰি পেলায়, যি পুৰাণসমূহত ভ্ৰূণ হত্যা নাম দিছে। এই যুগত চোৰ প্ৰবৃত্তিৰ লোকে সহজ সৰল মানুহৰ ওপৰত শাসন কৰিবলৈ লয়। এই যুগত লোকসকলে তপ আৰু যজ্ঞৰ ফলকো বেছি দিয়ে। কলিযুগৰ স্ত্ৰী বা পুৰুষেই হওক, তেওঁলোকে কোনেও তেওঁলোকৰ ধৰ্ম পালন নকৰে। এই যুগত স্ত্ৰীসকলৰ সন্মান নোহোৱাৰ দৰে হৈ পৰে। কাম, ক্ৰোধ, লোভ আৰু স্বাৰ্থৰ বৃদ্ধিৰ ফলত হিংসাত্মক ঘটনা বাঢ়িবলৈ ধৰে। মানুহে ইজনে সিজনৰ লগত হাই কাজিয়া কৰিবলৈ লয় আৰু ইজনে সিজনক হত্যা কৰিবলৈ ধৰে। সন্তানে তেওঁলোকৰ পিতৃ মাতৃৰ সেৱা কৰিবলৈ এৰি দিয়ে, আনকি তেওঁলোকৰ খবৰ এটাও নলয়। কলিযুগত মনুষ্যৰ উচ্চতা 5ৰ পৰা 7 ফুট পৰ্যন্ত আৰু লগতে কলিযুগত মানুহৰ আয়ুস 70ৰ পৰা 80 বছৰ পৰ্যন্তহে হয়গৈ। দৰ্শকসকল, আপোনালোকে ভাবি আছে চাগৈ যুগ পৰিৱৰ্তনৰ লগে লগে মনুষ্যৰ উচ্চতা আৰু আয়ুস কি কাৰণে কমি আহে। মই আপোনালোকক কওঁ যে লিংগ পুৰাণত উল্লেখ থকা মতে যেনেকৈ যুগ পৰিৱৰ্তন হৈ যায় তেনেদৰে মনুষ্যই প্ৰকৃতিৰ পৰা দূৰ হ'বলৈ আৰম্ভ কৰে আৰু ভোগ বিলাসত বিলীন হৈ পৰে, যাৰ কাৰণে মনুষ্যৰ শৰীৰ ভিন্ন ভিন্ন ৰোগৰ দ্বাৰা ৰোগীয়া হৈ পৰে আৰু মনুষ্যৰ মাজত কাম, ক্ৰোধ, লোভ, বাসনা এইসমূহ গুণ বাঢ়িবলৈ ধৰে আৰু তেওঁলোক ক্ৰোধ আৰু চিন্তাৰ বাসনাত ডুবিবলৈ ধৰে, যাৰ বাবে সময়ৰ লগে লগে মনুষ্যৰ আয়ুস আৰু উচ্চতা কম হ'বলৈ ধৰে। লিংগ পুৰাণত কলিযুগৰ সময়সীমা 4,32,000 বছৰ বুলি উল্লেখ আছে আৰু যেতিয়া এই সময়সীমা সমাপ্ত হয় তেতিয়া এই সৃষ্টিৰ এক নতুন কালচক্ৰ আৰম্ভ হয় আৰু এই কালচক্ৰ পুনৰ মূৰৰ পৰা অৰ্থাৎ সত্য যুগৰ পৰা আৰম্ভ হয়। 4 যুগৰ ভিতৰত এই কলিযুগক এটা শাপগ্ৰস্ত যুগ বুলি অভিহিত কৰা হয়। কিন্তু দৰ্শকসকল, কলিযুগৰ এটা বিশেষত্ব এইটো যে কলিযুগত এদিন কৰা ধৰ্মীয় কাম সত্য যুগত 10 বছৰ, ত্ৰেতা যুগত 1 বছৰ আৰু দ্বাপৰত 1 মাহ কৰা ধৰ্মীয় কাম কলিযুগত এদিন কৰিলেও হয় বুলি কোৱা হয়।
আৰু এই কলিযুগত ভগৱানৰ নাম ল'লেই মনুষ্যই মুক্তি পায়। এতিয়া দৰ্শকসকল এই যুগ পৰিৱৰ্তনৰ কথা ইয়াতেই সমাপ্ত হয়। যদি আপোনালোকৰ এই লিংগ পুৰাণত উল্লেখ থকা কথাসমূহ ভাল লাগিলে তেনেহ'লে আমাৰ এই ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু তলত কমেণ্ট বক্সত আপোনাৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনী যদি আপোনালোকে আৰু বিচাৰে তেনে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সময়মতে লাভ কৰিব। ধন্যবাদ।